বিজেপি দল বিটিআৰত ক্ষমতালৈ আহিলে আমাৰ সকলো সমস্যাৰ আমি সমাধানৰ বাবে চেষ্টা কৰিম আৰু UPPL বা BPF যদি আমাক অনুৰোধ কৰে যে অমুক দুটা সিটত আপোনালোকে টিকট নিদিব আমি নিদিয়াকৈ থাকিম আমাৰ কোনো কথা নাই কিন্তু আমি জিকিবলগীয়া সমষ্টি কেইটাত আমি অকলে ইলেকশ্যন মইতো ভাবো যে অঞ্জলি দৈমাৰী প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী সকলোৱে একেলগে থাকিব লাগে বেলেগে বেলেগে থাকিব নালাগে সকলো কাম আপুনি 22 বছৰে যিখিনি হ'ব লাগিছে হোৱা নাই বিজেপি আহিলে কিমানখিনি হ'ব সব বিজেপি দিল্লীত চৰকাৰ আছে দিছপুৰত চৰকাৰ আছে আজি আপোনালোকে কেতিয়াবা ডিফুক গৈ চাই আহিব হাফলঙক চাই আহিব কিমান পৰিৱৰ্তন হৈছে তাতে তাৰ পৰাই আপোনালোকে বুজিব যে বিজেপিয়ে কিমান কাম কৰিব পাৰে সকলো কাম আপুনি কৰিব লগা হৈছে সব বড়ো যিখন BTC সেইখন বড়ো লোকসকলৰ আন্দোলনৰ এটা ফল গতিকে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়তো বড়ো আমাৰ ভাইসকলৰ যাতে মনত কোনো দুখ নোহোৱাকৈ কাম হয় তেওঁলোকৰ যিটো আবেগ আৰু অনুভূতি তাক আমি সন্মান কৰিহে সিদ্ধান্তবিলাক আমি ল'ম বিজেপিয়ে কেণ্ডিডেট যদি ধৰক 25 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ হয় 27 তাৰিখে 26ত ডিক্লেয়াৰ হ'লে 28 তাৰিখে আমি ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ আগত কেণ্ডিডেট নিদিওঁ ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত আমি কেণ্ডিডেট সকলো কাম আপুনি কৰিব লগা হৈছে কিন্তু GMC ঘটনা কেন্দ্ৰ কৰি স্বাস্থ্য মন্ত্ৰীৰ ভূমিকাত কোনো স্বাস্থ্য মন্ত্ৰী GMC মন্ত্ৰী ময়েই স্বাস্থ্য মন্ত্ৰীয়ে মেডিকেল কলেজ নাচায় গতিকে GMCৰ মন্ত্ৰী ময়ে যি দুখ হৈছে ভুল হৈছে সকলো দুখ মোৰে কচুগাঁৱত বিজেপি ইমান মানুহ থকাৰ পিছতো প্ৰাৰ্থী নাথাকিলে কেনেকৈ হ'ব মানুহে মাৰিব দেখোন আমাক ইমান মানুহ ওলাই অহাৰ পিছত যদি বিজেপিৰ প্ৰাৰ্থী নাথাকে কিমান দেৰি ক'লোঁ 45 মিনিট সময় ক'লোঁ আপোনালোকে জিকাই দিয়ক বুলি বোলে লাষ্টত প্ৰাৰ্থীয়ে নাই মানুহে পিটিব দেখোন আমাক 10 ছেপ্টেম্বৰ আহি আছে গৌৰৱ গগৈৰ বিশেষ দিন যি হ'ব যি আমাৰ অনুসন্ধান চলি আছে অলৰেডি প্ৰায় কমপ্লিশ্যনৰ ষ্টেজত আমি আহিছোঁ আৰু আমি যিটো ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ আমি তেনেকৈ আমাৰ কামখিনি আমি কৰিম খুব ডাঙৰ মন্দিৰ কচুগাঁৱৰ মহামায়া ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ মই আহিমো এবাৰ হ'ব আমাৰ নৱেম্বৰত মিনিষ্ট্ৰী কমিটিৰ ৰিপৰ্ট আহিব আৰু তাতে আপোনালোকে বহুতবিলাক পজিটিভ ষ্টেপ দেখা পাব